हेलो नमस्कार আৰু কেনপি ভাইবছৰ অন্য এটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আমাৰো ভালে আৰু কিন্তু গৰমটো অত্যন্ত বাঢ়িছে আৰু আজি এটা আচৰিত ঘটনা মানে কি হ'ল মানে বাহিৰত আমি কোল্ড ড্ৰিংকস বা নরমাল ঠাণ্ডা পানী এইবিলাক আমি কিনি মেলি খাওঁ কিন্তু আজি ঘৰত আহাৰ পিছত সেই বস্তুটো এটা বেলেগ ধৰণে ফিল কৰিলো আৰু ভাবিলো হেতু কাৰণে আজি এই ভিডিঅটো বনাম এতিয়া কথাটো হ'ল এনেকুৱা যেতিয়া মই অফিচৰ পৰা আহিলো তাই কিবা এটা বনাই খোৱালে তো জুস নে কি আছিল জুস শরবত কি আৰু শরবত বুলি কৈছে আৰু তাই সো সেই তেনেকুৱা ঠাণ্ডা পানী দি অলপ মিডিয়াম ঠাণ্ডা সেই গিলাস খাই কেনে গৰমৰ পৰা আহি কেনে যোনখিনি ঠাণ্ডা অনুভৱ কৰিলো সো কেনেকৈ বনাইছিলে কি কথা সেই বস্তুখিনি খুদুতে তাই কৈছে নরমাল হয় বেছি কষ্ট নেকি বনাওতে একেবাৰে সহজ আচ্ছা সো ভাবিলো একদম সিম্পল ৰেচিপি হয় আচ্ছা একদম সিম্পল হয় বলে সো ভাবিলো মই বলো ঠিক আছে তে আমাৰ যোনটো ফ্যামিলি আছে ইউটিউব ফ্যামিলি তাহাতক আমি জনাই দিও বস্তুখিনি কৈছাও এবাৰ ভাল ভালে মানে তেখেতলোকেও বনাব আৰু যেহেতু সাবস্ক্ৰাইব কৰা আছে হেতু কাৰণে ভাবিলো যে অকমান শেয়াৰ কৰো তো তাই কব এতিয়া কেনেকৈ কি কৰিব লাগে কিমানটো পৰিমাণত কি দিব লাগে আৰু কেনেকৈ বনাইছিলে বস্তুটো আৰু সঁচাকৈ খাবলৈ বিৰাট ধুনিয়া আছিলে আৰু হেলদিও হয় বস্তুটো কোল্ড ড্ৰিংকছত মানে যিমান যে কেমিকেল वगैरह দিয়া থাকে এইবিলাকৰ ইমান কোনো হেৰি নাই এটা কথা মই কম মাজতে কোনো দিনাখন নাখায় এইবিলাক মই যেতিয়া বনাই দিব বিচাৰো কয় নালাগে দোকানৰ পৰা কোল্ড ড্ৰিংকস লৈ আহে কোকা কোলা মিৰিণ্ডা ফেন্টা এইবিলাক লৈ আহে হ'ব দিয়া কষ্ট কৰিব নালাগে তোমাৰ আজি যেতিয়া মই সাৰপ্ৰাইজ দি বনাই খোৱালো ইমান টাইম কোনে ৰখি সদায় মই সুধো নাখাও বুলি কয় নাখাও কৈ নবনাও আজি মই আগতীয়াকৈ ৰেডি কৰি থৈ দিছো খুব ভাল পালে খাই আজিৰ পৰা বোলে হেতুৱে খাব একেনে ক'লে আচৰিত ঘটনা একেবাৰে তাকে বলক দেখাই দিও কেনেকৈ কি বনাইছে আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত বনাই খাব পাৰে একদম বঢ়িয়া এটো গ্যাৰান্টি টেনচনে ল'ব নালাগে এতিয়া বলা দেখাই দিম তো লেটস গো পুৰা যা যোগাৰ উলিয়াইছে আপোনালোকৰ কাৰণে বনাই মেলি দেখাই দিব বোলে এয়া তেতেলি আজি মই বনাম তেতেলিৰ আৰু বহুত কিটা আছে বাৰু ড্ৰিংক কিন্তু বৰ্তমান মোৰ লগত তেতেলি আছে গতিকে মই তেতেলিৰটোৱে বনাই দেখাম আৰু তাকো মই তেতেলিয়ে বনাই খুৱাইছিলো আচ্ছা তেতেলিৰ লগত লাগিব নেমু তাৰ পিছত এয়া ব্ল্যাক সল্ট তাৰ পিছত চাট মছলা তাৰ পিছত পানীটো লাগিবই ঠাণ্ডা পানী লৈছো ফ্ৰিজৰ তাৰ পিছত মই এটুকুৰ আদা লৈছো আদা ওকে তাৰ পিছত এটা কাঁচৰ বাচনত বনাব লাগে কিন্তু মই প্ৰথমতে এইখিনি তিয়াই ৰাখিব লাগিব তেতেলিখিনি অকমান সময় তিয়াই ৰাখিব লাগিব মই তিয়াই ৰাখিম এতিয়া তাৰ পিছত খোৱাৰ পিছত আপোনালোকক দেখুৱাম নেমুটোৰ ৰস উলিয়াই লওঁ হাতেৰে উলিয়াই দিওঁ আৰু দেই এইখিনি হৈ গ'ল অকণ তেৰিব নোৱাৰো বাদ দিয়া নাই নেমুখিনি দি দিলে অকণ পানী দিম পানী লাগিবই যেতিয়া এইখিনি খুন্দি ল'ম নো প্ৰবলেম হৈ যায় এটো কি চাট মছলা আৰু এটো হৈ গ'ল নিমখ চেনিৰ জেগাত গুড় দিব পাৰে যাৰ ডায়াবেটিছ আছে হিয়া কি কৰিব সুগাৰ ফ্ৰী দিব লাগিব আচ্ছা ওকে ৰেডি হৈ গ'ল নামটো কি দিছা ইয়াৰ ইমলিকা ৰস এনেকৈ নোলাইছে
বঢ়িয়া ৰেডি হৈ গ'ল জুচৰ লগতে এয়া তৰমুজো লৈ লৈছোঁ একদম পুৰা এটা খাই থাকোঁ আৰু খোৱাহে কথা আৰু অ'কে এইটো দিয়া খোৱা তুমি বনাইছা কেনেকুৱা হৈছে তুমিয়ে কোৱা খাইছোঁ আৰু এইটো ইমান সোৱাদ আপোনালোকে তৰমুজো খাই থাকিব দেই মই এগিলাচ খালোঁ এইটো 2 নম্বৰ গিলাচ মজা লাগিছে বঢ়িয়া একদম ভাল লাগি যায় গাটো এইটোতো তৰমুজটো গৰমৰে বস্তু গৰমত খোৱা বস্তু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে